হে গাইজ, কি খবৰ? নিশ্চয় ভাল আপোনালোকৰ। আশা কৰোঁ আজি ভিডিঅ'টো শেষলৈকে চাব বুলি। মহালয়া কি? কিয় মহালয়া পালন কৰা হয়? কি আছে ৰামায়ণ আৰু মহাভাৰতত? যি মহালয়া এই দিনটোৰ বিশেষ গুৰুত্ব আছে, কাৰণ এই দিনটোৰ পৰাই মাতৃপক্ষ আৰম্ভ হয়, অৰ্থাৎ আজিৰ পৰাই মাতৃ পূজা আৰম্ভ হয়। আনহাতে যিসকল লোকে পিতৃ মাতৃক হেৰুৱাইছে তেওঁলোকৰ বাবে এই দিনটো অতি গুৰুত্বপূৰ্ণ। মহালয়া শব্দৰ অৰ্থ হৈছে মহান স্থান। দেৱী দুৰ্গা হৈছে আমাৰ বাবে এটি আশ্ৰয় বা দুৰ্গা মাৰ ওচৰত আমি আমাৰ সকলো দুখ পাহৰিব পাৰোঁ। সনাতন ধৰ্ম মতে আজিৰ দিনটোতেই পূৰ্বপুৰুষসকল পিতৃ জগতৰ পৰা নামি মৰ্ত্য জগতত আপোনজনৰ সৈতে থাকিবলৈ আহে। তেওঁলোকে আত্মীয়ৰ পৰা পানী লাভ কৰাৰ পিছত পুনৰ পূৰ্বপুৰুষ ওচৰলৈ যায়। গতিকে এই দিনটোত আপোনজনৰ আত্মাৰ সৈতে সাক্ষাতৰ দিন। মহালয়াৰ পিছত প্ৰতিপদ তিথিৰ পৰা দেৱীৰ বন্দনা আৰম্ভ হয়, যাক দেৱী পক্ষ বুলি কোৱা হয়। ৰামায়ণৰ মতে এই অমাৱস্যা তিথিৰ সীতাই লংকা জয় কৰাৰ আগতে পূৰ্বপুৰুষৰ তৰ্পণ কৰিছিল। তৰ্পণ কৰাৰ উপৰিও তেওঁ দুৰ্গা দেৱীক পূজা কৰিছিল। সেয়েহে শীতকালৰ দেৱীক দুৰ্গাৰ বোধনাক অকাল বোধন বুলি কোৱা হয়। বসন্ত কালত দেৱী দুৰ্গা পূজাক বসন্তী পূজা বুলি কোৱা হয় আৰু সেইটোৱেই প্ৰকৃত দুৰ্গা পূজা। আমি সকলোৱে জানো যে সনাতন ধৰ্ম ৰামায়ণ আৰু মহাভাৰত গুৰুত্ব অপৰিসীম। কিন্তু আজি আমি গম পাম ৰামায়ণ আৰু মহাভাৰতত এই দুখন মহাকাব্য অনুযায়ী মহালয়া কিয় পালন কৰা হয়। মহাভাৰতৰ মতে সূৰ্যপুত্ৰ কৰ্ণই যেতিয়া স্বৰ্গত বাস কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া কেৱল সোণ আৰু ৰত্নহে আগবঢ়োৱা হৈছিল। তেওঁ খাদ্য সলনি কেৱল সোণ আৰু ৰত্ন কিয় আগবঢ়োৱা হৈছে বুলি সুধিলে তেতিয়া তেওঁক জনোৱা হয় যে এজন দাতা হিচাপে তেওঁ কেৱল ৰত্ন আৰু সোণহে দান কৰিছে আৰু কেতিয়াও কাকো খাদ্য দিয়া নাই। গতিকে তেওঁৰ লগত একেই ব্যৱহাৰ কৰা হৈছে। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।